দেখিলে নহয় এই বৰষুণ এই ৰ'দ আমাৰ মনটো তেনেকুৱা নহয়নে বাৰু এই ভাল এই বেয়া আচলতে আমি আমাৰ মনটো কণ্ট্ৰোল কৰিব নোৱাৰোঁ যিদিনাখনে আপোনাৰ মনটো কণ্ট্ৰোল কৰিব পাৰিব চাব পৃথিৱীত আপোনাতকৈ সুখী আৰু কোনো নহ'ব যিকোনো কামেই আপুনি কৰিব পাৰিব যিবোৰ কাম আপুনি কেতিয়াও কৰিব নোৱাৰিম বুলি ভাবিছিলে কথাতে কয় নহয় মন কৰিলেই চন বাকৰি মাটিতে ধন কষ্ট কৰিলে যিদৰে চন পৰা মাটিত শস্য উৎপাদন কৰিব পাৰি সেইদৰে মনৰ দৃঢ়তা থাকিলে যিকোনো কঠিন কামেই সমাধান কৰিব পাৰি বলক এটা পজিটিভ মৰ্ণিং লৈ আজিৰ দিনটো আৰম্ভ কৰোঁ মোৰ এই দুআষাৰ কথাই যদি আপোনাক অলপ হ'লেও মটিভেট কৰিছে ভাবিম আজি মোৰ দিনটো ধন্য হ'ল এইফালে চাওক মায়ে পিঠাগুড়ি খুন্দিছে আৰু মই এতিয়া ৰাতিপুৱা কণমানিজনীৰ কাৰণে বনাই দিম পিঠাগুড়ি আৰু কল আছে সৰুতে তাই ইমান খাবলৈ মন নকৰিলে এতিয়াও খাই বেয়া পায় তথাপিও আজি মই দি চাওঁ বুলি ভাবিছোঁ অকণমান যদি খাই মনটো ভাল লাগে হেল্ডি হয় ন ঘৰতে বনোৱা বস্তুখিনি আমি বেছিকৈ খুৱাব লাগে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সাফাই অভিযান মানে মই আপোনালোকক কৈছিলো যে মই মাৰ ঘৰত আছোহি কিন্তু কাইলৈ যাব লাগিব ঘৰলৈ ফাইনেল হৈ গ'ল যোৱাটো মই কাইলৈ যাম আৰু দেওবাৰে নিমহি বুলি কৈছিলে তেওঁ কিন্তু সময় একেবাৰে নাই ৰাতি 8টা 9টা তেনেকুৱাত সোমাইছেহি গতিকে সময় একেবাৰে নাথাকে যাবলৈ ঘৰ ওচৰতে আপোনালোকক কৈছিলো তথাপিও ৰাতি অকণমান ওলাই যাবলৈ বেয়া হয় আৰু মই সেইভাবে মালে ফোন কৰিলো মাক কলো যে মই যোৱাটো কি কৰো আৰু তেওঁটো সময় নাই এভাবে মায়ে ক'লে যে দেউতাকে পঠিয়াই দিম তেতিয়া মই কলো আজি নালাগে তেতিয়া কাইলৈ যাম সেইভাবে মই ভাবিছো আজি মাক অকণমান সাফাই অভিযান অলপ ভালকৈ কৰি থৈ যাওঁ যাতে মায়ে ওপৰে কৰি গলেও ইমানখিনি কৰিব নালাগে গোটেই ওপৰত মকৰা গুচাই মেলি ভালদৰে চাফ চিকুণ কৰি ঘৰ চৰ মুচি মেলি থৈ যাওঁ আৰু ঘৰতো অকল মায়ে আছে বাকি দেউতা আৰু ভাইটি এতিয়া ভাইটিকো কৈছো তুমি যিমান পাৰা সহায় কৰি দিবা কাৰণ মা এতিয়া যিমান কাম যথেষ্ট কৰে মায়ে ৰিটায়াৰ হ'ল মাৰ এবছৰ হৈছে ৰিটায়াৰ হোৱা আৰু যিমান যি হলেও 60 বছৰ বয়সত অকণমান দিগদাৰ হয় কাম বনখিনি মেনেজ কৰা সেইভাবে বেয়া লাগিছে বেয়া লাগিলেও কি হ'ব উপায়টো নাই গতিকে আমি ছোৱালীবোৰে এনেকুৱা ছোৱালী জন্ম হলো যেতিয়া এখন ঘৰৰ পৰা আন এখন ঘৰলৈ যোৱাটো আমাৰ এটা পৰম্পৰা সেইভাবে বেয়া লাগিলেও উপায় নাই গতিকে প্ৰকৃতিৰ যি নিয়ম সেইখিনিটো আমি মানি চলিবই লাগিব বলক তেনেহলে মোৰ ক্লিনিং চাই লওক বলক
গোটেইখিনি কাম কৰি আৰু ৰাতিপুৱাটো গা ধুলোৱেই এতিয়া আকৌ এবাৰ গা ধুব লাগিব I will run, I will climb, I will soar. I'm undefeated. Oh, jumping out of my skin, pull the cord. Yeah, I believe it. Oh, the past is everything we were. Don't make us who we are. So I'll dream until I make it real, and all I see is stars. মই দেখোন তোমাক গৰম পানীয়ে দিছিলো মই তোমাক ঠাণ্ডা পানী দিয়া নাই নহয় তুমি ক'ত ঠাণ্ডা পালা হা ঠাণ্ডা লাগিছে দিনটো কিমান ব্যস্ত দেখিলে নহয় সদায় একেখিনি কাম একেখিনি ৰুটিন গৰাকী হাউচৱাইফ বা ছোৱালীৰ কথাই কৈছো আমাৰ কামখিনি একেই হয় সদায় একেবোৰ কামকে কৰো এতিয়া যাম ভাত খাবলৈ আৰু মায়ে আজি বনাই দিছে কুকুৰাৰ মাংস যাও কুকুৰাৰ মাংসৰ সৈতে ভাত খাজ খাই লওঁগে পিছত লগ পাইছো আপোনালোকক আমি দুইজনী থাকিছো চোৱা উঠিলো উঠি দিছো আমি চোৱা আমি দুইজনী এয়া ফ্ৰেণ্ডছ এতিয়া সময়ো হ'ল যথেষ্ট আৰু আপোনালোকে দেখিছে মা ভাইটি আৰু কণমানিজনী ফূৰ্তি কৰি আছে বাহিৰত এতিয়া মই এটা আপোনালোকৰ লগত ড্ৰিংক শ্বেয়াৰ কৰিম আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বানানা য়োগাৰ্ট স্মুদি আৰু বহুত বেছি হেলদিও হয় গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ ৰেচিপিটো আৰু একেবাৰে কম সময়তে হৈ যায় সেইটো কাৰণে ভাল ইয়াৰ কাৰণে মই কল কাটি লৈছোঁ আৰু দৈ গাখীৰ কল ইয়া মিক্সিত দি দিছোঁ